মৰমৰ মইনাত আজি মই তোমালোকৰ এটা মনোমোহা সাধু কথা ক'ম। সাধুটোৰ নাম হৈছে সাত মাৰৰ পালোৱান। এখন গাঁৱত এজন দৰ্জী আছিল। দৰ্জী বুজি পাইছা নহয়? কাপোৰ চিলাই কৰি যিজনে দিয়ে সেইজনক তাৰমানে দৰ্জী বোলে। দৰ্জীজনৰ নাম আছিল মহাবীৰ। মহাবীৰে আচাৰ খাই খুব ভাল পাইছিল। এদিনাখন গৰমকালি তেওঁ আচাৰ ৰ'দত মেলি দিছিল। আচাৰৰ গুণ পাই বহুত মাখি আহিছিল। তেওঁ কান্ধত থকা গামোচাৰে এক কোব মাৰি দিলে। এক কোব মাৰি দিয়াৰ পিছত তেওঁ গণিলে বহুত মাখি মৰিল। কেইটা মাখি মৰিল? 1 2 3 4 5 6 7। মই এক কোবত 7টা মাৰিছোঁ। মোৰ মা দেউতাই নিশ্চয় তাতে মোৰ নাম জানি শুনি ৰাখিছে। মোৰ নাম মহাবীৰ। গতিকে মই কিয় দৰ্জী কাম কৰি থাকিম? গতিকে মই ওচৰৰ ৰাজ্যত যাই পেলাই সেনাপতি হ'ম। এইবুলি তেওঁ বুকুৰি এখন গামোচাত লিখি দিলে 7 মাৰৰ পালোৱান। এই 7 মাৰৰ পালোৱান বুলি বুকুৰি লিখি দি তেওঁ তালৈ অন্য ৰাজ্যলৈ গতি কৰিলে। লগত লৈ গ'ল এখন বেগত গুড়া সান্দা নাৰিকলৰ লাড়ু, এই বয় বস্তু অলপ তাতে কাষত লৈ গৈ আছে। গৈ তাতে ৰাস্তাত এটা সৰু চৰাই পালে। চৰাইটো বেগখনত ভৰাই ল'লে। সৰু এটা কাছ পালে। কাছটো বেগখনত ভৰাই ল'লে। এইবুলি গৈ তাতে গধূল হ'ল। এখন হাবিৰ মাছ পালে। এই হাবিৰ মাজেদি তেওঁ গতি কৰি আছে। ভয়ো লাগিল মহাবীৰৰ। তথাপিতো উপায় নাই, ফিৰি আহিব নোৱাৰে। গতিকে যাই আছে। যাই তেনে হাবিৰ মাজত একো দেখা নাই। কোনো মানুহ কোনো নাই। তেওঁৰ ভয় লাগিল, ভাগৰো লাগিল। সেই হাবিৰ মাজতে এখন তাতে এটা ঘৰ পালে। সেই ঘৰটোৰ ভিতৰত কোনো এখন ডাঙৰ বিচনা পালে। বিচনাৰ ওপৰত তেওঁ বাগৰ দিলে। বাগৰ দিয়াৰ লগে লগে তেওঁ টোপনি আহি দবাক ৰাতি পালে। এই দবাক ৰাতি আহি কোনোবাই তাৰমানে তেওঁক দৰজাত ভুকাৰিছে, এই ভিতৰত কোন? চকমককে তাৰমানে সাৰি পালে। 7 মাৰৰ পালে পাই বাহিৰত কোন? মই ৰাক্ষ। এই ক'লে মই ভিতৰত শাক্য। এই ৰাক্ষসে কোনোদিন তাৰমানে শাক্য নামৰ প্ৰাণীৰ নাম শুনা নাই। তাৰপিছত ৰাক্ষসে খিৰিকিৰে তাৰমানে ঠিক ফাঁকৰ মাজেদি এটা অকণি উলিয়াই দেখি দিলে, মোৰ ৰাক্ষসৰ অকণিটো কেনেকুৱা। ই বেগৰ পৰা কাছটো উলিয়াই দিয়াতে দেখি দিলি, মোৰ শাক্ষসৰ অকণিটো কেনেকুৱা। ৰাক্ষসে এই কাছটো দেখা পাই ভাবিলে, বাপৰে বাপ কিমান ডাঙৰ অকণি, ই শাক্ষসটো নিশ্চয় আৰু বলৱান হ'ব। ঠিক আছে। ৰাক্ষসে ক'লে ঠিক আছে, পুৱা দেখা দেখি হ'ম। এই বুলি তাৰমানে ৰাক্ষস গুচি গ'ল। শাক্ষসে তাৰমানে ভয়ে আছে যে ৰাতিটো কিবাকে তাৰমানে পাৰ হ'লে পুৱাই তাৰমানে মই গুচি যাম। এই পুৱাই তাৰমানে যাব ওলাওঁতে ৰাক্ষসে আহি দেখা পালে এই সাধাৰণ মানুহটো মোক ঠগালে। ৰাক্ষসে তাৰমানে প্ৰকাণ্ড শিলবিলাক তাৰমানে হাতেৰে খামুচ মাৰি লৈ ওপৰ মুৱাকৈ দলিয়াই দিয়ে। এতিয়া শাক্ষসৰ পাল তুমি দেখুওৱা। এই শাক্ষসে কৰিলে কি, এই বেগৰ পৰাই তাৰমানে সৰু চৰাইটো বাচি আছিল নহয়, সেই সৰু চৰাইটোক তাৰমানে উৰুৱাই দিলে। তই তাৰমানে দোল মাৰি দিছ, পুনৰ ঘূৰি আহি মই দোল মাৰি দিছোঁ, কিন্তু ঘূৰি নাহি। এনেকৈ শিলবিলাক তেওঁ গুড়া কৰি দিলে ৰাক্ষসে। তেতিয়া শাক্ষসে তাৰমানে তেওঁৰ বেগৰ পৰা নাৰিকলৰ লাড়ু উলিয়াই পেলাই কৈছে পানী উলিয়াই দিলে। তই গুড়াই কৰিছ, তই পানীটো উলিয়াব পৰা নাই, মই দেখিছ পানী উলিয়াই দিছোঁ। তেতিয়া ৰাক্ষসে ভাবিলে সঁচাকৈ ই বলৱান, আমিতো সুখী বান্ধো দিয়া। সুখী বান্ধিলে কো যাব মই চিভিল, মই ওচৰৰ ৰাজ্যত তাৰমানে সেনাপতি হ'ব যাব আহিছোঁ। ঠিক আছে, অলপ আগবাঢ়ি থৈ আহোঁ। এই বুলি প্ৰকাণ্ড গাছ একডাল তাৰমানে উঘুৰি আনিলে। উঘুৰি আনি পেলাই মই আগবাঢ়ি থৈ আহোঁ। তেতিয়া শাক্ষসে বুদ্ধি কৰিলে যে আপোনাৰ চুলিকেইটা মস্ত দীঘল আছে, গতিকে আপুনি তাৰমানে আগত দেখি ধৰিব নালাগে, গৰব দেখি ধৰক, মই আগত দেখি ধৰিম। সাধাৰণতে জানা নহয়, গৰব দেখি গাছডাল কিমান তাৰ ওজন থাকে, আগত দেখি কিন্তু ওজন নাথাকে। বুদ্ধিৰ বলেৰে তাৰমানে শাক্ষস অৰ্থাৎ মহাবীৰে গাছডাল তাৰমানে আগত দেখি ধৰিলে।
আৰু কি ক'লে কি 1 2 3 বুলি কম, কোৱাৰ পিছতে গাজে ফেল দিব। কিয় ক'লে জানা নাই? ৰাক্ষসে যদি ঘপাকে ফেল দে এওঁ চিটকি যাব নহয়, সেইকাৰণে বুদ্ধি কৰি ৰাক্ষসক ক'লে যেতিয়াহ'লে তুমি ঘৰত দেখি ধৰা, মই আগত দেখি ধৰিম। এইবুলি গৈ গৈ সিপাৰ পালে আৰু ৰাক্ষসে ক'লে হ'ব আৰু আহিব নালাগে, একে গেলি একবাৰে থ'লে আৰু গৈ গৈ মহাবীৰে যাই পেলাই সেই ৰাজ্য পালে। ৰাজ্য পাই এটা চকত তেওঁ ভাগত ধৰিল নহয়, গাছৰ তলত বাগান দিয়া টোপনি আহিল। সেই ৰাজ্যৰ মানুহবিলাকে আহি দেখে যিহেতু দুখীয়া নাই, 7 মাৰৰ পালোৱান, এটা কোবত 7টাকে মাৰিব পাৰোঁ, এইবুলি বুকুত লিখাই থোৱা হৈছিল নহয়। মানুহবিলাকে আলোচনা কৰিব ধৰিলে। এই আলোচনা কৰি সেই ৰাজ্যৰ ৰজাৰ গাত পৰিল, কাণত পৰিল। ৰজাই সৈন্য সামন্ত তাৰমানে পঠাই এই মহাবীৰক তাৰে লৈ গ'ল দেউৰা সভাত। যে তেওঁ যিহেতু এটা কোবত 7টাকে মাৰিব পাৰে, গতিকে এওঁক তাতে মোৰ ৰাজ্যত ৰখা ভাল হ'ব, মোৰ ৰাজসভাত ৰখা ভাল হ'ব। কাৰণ সেই ৰাজ্যৰ দুটা মহে, এটা মহে তাৰমানে কি কৰিছিল, দুটা নহয়, এটা মহে তাৰমানে মানুহ ধনু গৰু অত্যাচাৰ কৰিছিল। সেই মহটোক তাৰমানে মহটোক মাৰাৰ কাৰণে তাৰমানে পাৰা নাছিল। কিছুদিন পিছত মহাবীৰক তাৰমানে ক'লে এটা মহ আছে, সেই মহটোক তাৰমানে মাৰিব লাগে, যিমান সৈন্য সামন্ত লাগে লৈ যোৱা। তাৰপিছত মহাবীৰক দিলে। মহাবীৰে তাৰমানে যি ভয়তে সেই হাবিৰ মাজেদি পলাবলৈ চেষ্টা কৰোঁতে মহটো তাতে আছে। যে কি কৰে এতিয়া, খেদি অহাৰ লগে লগে মহাবীৰে যেনে গাছ একডালত লপলপে তাৰমানে উঠি গুচি গ'ল। এই মহটো আহি পেলাই সেই গাছডালতে তাৰমানে শিঙেদি ঘুই চাব ধৰিলে। শিঙেদি খচওঁতে তাৰমানে ঠিক মহৰ শিংটো গাছডালৰ মাজত সোমাই গ'ল আৰু মহটো লৰিব নোৱাৰা হ'ল। তেতিয়া কিছু সময় পিছত তাৰ মহটো মৰি থাকিল। তেতিয়া মহাবীৰে তাৰে গাছৰ পৰা নামি আহি সেই মহটোৰ শিং কাটি লৈ গুচি আহিল। আৰু সৈন্য সামন্তে দেখা পাই মহাবীৰক আগত লৈ 7 মাৰৰ পালোৱান কি জয়, 7 মাৰৰ পালোৱান কি জয়, এই বুলি তাৰমানে মহাবীৰক ৰাজসভালৈ লৈ গুচি গ'ল। ৰজাই মহাবীৰক তাৰমানে পুৰস্কৃত কৰিলে আৰু গুণানুকীৰ্তন কৰিলে যে সঁচাকৈ ই 7 মাৰৰ পালোৱান হয়। আৰু কিছুদিনৰ পিছৰ কথা, দুটা ভালুক, এই ভালুকৰ অত্যাচাৰত তাৰমানে মানুহবিলাক তাৰমানে ভালকৈ থাকিব পৰা নাই। মানুহবিলাকে আহি ৰজাক অভিযোগ দিয়াত এই 7 মাৰৰ পালোৱানক তাৰমানে পঠাই দিলে। 7 মাৰৰ পালোৱানে এইবাৰো সৈন্য সামন্তৰ লগত লৈ সেই হাবিলৈ গুচি গ'ল। হাবিৰ কাষত তাৰমানে সৈন্য সামন্তক থৈ মহাবীৰে পলাবলৈ চেষ্টা কৰাওঁতে দেখিলে যে সেই তাৰমানে ভালুক দুটা টোপনি মাৰি আছে। লপলপে তাৰমানে মহাবীৰে গাছত উঠি গ'ল। উঠি গৈ তেওঁৰ পকেটত শিলগুটি লৈ গৈছিল। একদম গাছৰ আগত এই ভালুক দুটাই নেথাকৈ তাৰমানে তাৰ পৰা এটা ভালুকৰ গাত শিলগুটি মাৰি দিলে। তেতিয়া এইটো ভালুকে সাৰ পাই বুলি ক'লে, তই মোক শিলগুটি কিয় মাৰিছা? মই মাৰা নাই, এই বুলি টোপনি যাব ধৰিলে। এইবাৰ নেক্সট আনটো ভালুকক তাৰমানে শিলগুটি মাৰি দিলে। মই নামাৰাটো মোক মাৰিছা, এই বুলি ভালুকে তাৰমানে মাৰা মাৰি লাগিল। ইটোৱে সিটোক মাৰি কৰি লৰিব নোৱাৰা হৈ গ'ল। লৰিব নোৱাৰা হোৱাত 7 মাৰৰ পৰা তাৰ পৰা নামি আহিল, দুৱৰে বুঢ়া দুটা কাঢ়ি লৈ গুচি গ'ল। এইবাৰো তাৰমানে সৈন্য সামন্ত তেওঁ আগত লৈ গৈ 7 মাৰৰ পালোৱান কি জয়, 7 মাৰৰ পালোৱান কি জয়, এই বুলি তাৰমানে ঠিক ৰাজসভালৈ লৈ গুচি গ'ল। এইবাৰো ৰজাই তেওঁক পুৰস্কৃত কৰিলে। এনেকৈ গৈ আছে। কিছুদিন পিছত আন এখন ৰাজ্যৰ ৰজাই এই ৰাজ্যৰ ৰজাক যুদ্ধ ঘোষণা কৰিলে। তেতিয়া 7 মাৰৰ পালোৱানক মাতি নি ক'লে, কি কৰিম এতিয়া, যুদ্ধ কৰিম না? কিয় যুদ্ধ কৰিব লাগিব, সন্ধি কৰিব নালাগে, এই বুলি 7 মাৰৰ পালোৱানে ৰজাক ক'লে। কিন্তু মোক লাগিব আটাইতকৈ তেজাল ঘোঁৰা এটা। তেজাল ঘোঁৰাটোক মোক যুদ্ধত জয় কৰিব যোৱাৰ কাৰণে লাগিব, আৰু মোৰ হাত ভৰি চব বান্ধা থাকিব লাগিব। মই এনেকৈ যুদ্ধ কৰিম, এটা কোবত 7টাকে মাৰিম। এইবুলি যুদ্ধৰ দিনা চমু চপে আহিল। ৰজাই ক'লে 7 মাৰৰ পালোৱান সাজু হ'ব লাগে। বোলে মই সাজু হৈ আছোঁ। এই বুলি তাৰমানে 7 মাৰৰ পালোৱানক তাৰমানে তেজাল ঘোঁৰাটো দিলে, হাত ভৰি তেওঁক বান্ধি দিলে। শিৱসাগৰ সৈন্য বাহিনী আহি আছে। 7 মাৰৰ পালোৱানে তেজাল ঘোঁৰাটোক লৈ তাৰমানে
দৌৰ মৰাৰ লগে লগে তাৰমানে ঠিক সাতমনৰ পাৰৰ ভয় লাগিল। দীঘল তাৰমানে চাও গাছ, এই চাও গছত থাপ মাৰি ধৰিলে। এই থাপ মাৰি ধৰাৰ লগে লগে শিৱৰ সৈন্য বাহিনী তাৰমানে ভয়তে লৰ মাৰিলে। বিনা যুদ্ধে জয় হৈ গ'ল। তেতিয়া তাৰমানে ৰজাই সুধিলে যে তাৰমানে চাও গাছৰ কিয় থাপ মাৰি ধৰিলা? কৈছে মই এই গাছডাল উঘুৰি পেলাই সিহঁতক সৈন্য বাহিনীক এনেকৈ কোবালো হয়, কিন্তু গাছডাল উঘুৰিবই নালাগিল, তেওঁলোকে পলাল। গতিকে সেইকাৰণে গাছডাল উঘুৰি কিয় নষ্ট কৰোঁ? বিনা যুদ্ধেই তাৰমানে ঠিক জয় হৈ গ'ল। এইবোৰো ৰজাই তেওঁক প্ৰশংসা কৰিলে, পুৰস্কৃত কৰিলে। এনেকৈ বুদ্ধিৰ বলেৰে মহাবীৰে নিজৰ নামৰ বলত নিজকে তাৰমানে প্ৰতিষ্ঠা কৰিলে আৰু ৰাজসভাত আজিও সুখেৰে তাৰমানে মহাবীৰে নিজৰ জীৱন অতিবাহিত কৰি আছে। বুজিলা নহয় মইনাহঁত? বলতকৈ বুদ্ধি শ্ৰেষ্ঠ। মহাবীৰে কেনেকৈ বুদ্ধিৰ বলেৰে তেওঁৰ কামবিলাক সমাধান কৰিলে। আগলৈ এনেকুৱা মনোমোহা সাধু কথা আকৌ তোমালোকক কৈ আছোঁ। আজিলৈ সামৰিছোঁ।